হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকক? সকলোৱে ভালেই চাগে। আজি ছানডে', মই ভাবিছোঁ আজি দিনটোত কি কৰোঁ আপোনালোকক দেখাম। প্ৰথমতে ভাবিছোঁ ড্ৰয়িং ৰুমটো চাফা কৰি লওঁ, সেইকাৰণে প্ৰথমতে এয়া শ্ব'কেছটো মুচি আছোঁ। গোটেই ধূলি ধূলি হৈ গৈছে। এই শ্ব'কেছটো ভালকৈ মুচি আছোঁ। এতিয়া এই চোফাৰটো চাফা কৰি আছোঁ। এই ওপৰখিনি গোটেইখিনি ইয়াৰ ধূলি ধূলি হৈ গৈছে। এদিন দুদিন নুমুচিলে গোটেই ধূলি ধূলি হৈ যায়। সেইকাৰণে বোলো আজি গোটেইখিনি মুচি কৰি চাফা কৰি লওঁ। চাফা কৰি হৈ গ'ল। এতিয়া বোলো ঘৰটো সাৰি ভালকৈ মুচি দিওঁ।
কাম বন কৰি গা পা ধুই আজৰি এতিয়া। আজি ভাদ মাহৰ পাল আছে নামঘৰত, সেইকাৰণে মা মই বৌ তিনিজনীয়ে এয়া পিঠা বনাই আছোঁ। এয়া চাওকচোন পিঠাকেইটা কেনেকুৱা হৈছে। এতিয়া সন্ধ্যা সময় হ'ল, এয়া নামঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। এয়া নামঘৰ আহি পাই গ'লোঁ। এয়া বৌ আৰু মই দুজনী ৰৈ আছোঁ। এয়া হ'ল মোৰ মৰমৰ টিকলি। যিহেতু আজি আমাৰ পাল, আমিয়ে চাহ বনাব লাগিব। এয়া বৌয়ে চাহ বহাই দিছে, ময়ো কি পাৰোঁ যোগাৰ কৰি দিওঁ। এয়া চাহৰ লগত দিবলৈ এয়া যোগাৰ কৰি আছোঁ। ইয়াতে আছে বৰপিঠা, নাৰিকলৰ পিঠা আৰু লালমোহন আছে। এয়া তাকে যোগাৰ কৰি আছোঁ। এয়া ক্ষীৰ ভগাই আছোঁ। এয়া আমি চবেই এয়া ক্ষীৰ ভগাই আছোঁ। এয়া মই ক্ষীৰ উলিয়াই বাতিত দি আছোঁ। এতিয়া প্ৰসাদ আহি গ'ল, প্ৰসাদ খাব লৈছোঁ। এয়া প্ৰসাদ খাই আছোঁ। এতিয়া ঘৰ আহি পাইছোঁ। 10টা বাজিলে এতিয়া ৰাতি, আৰু ধুমা ধুম কাপোৰ সলাই এতিয়া ভাতত লাগোঁগৈ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, লাভ ইউ গাইজ, বাই বাই।